নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ বাৰু। বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ কাৰণ কিবা এটা কামত বিজি হৈছিলোঁ। আজি অকণমান ফ্ৰী আছোঁ বাৰু। মানে ভাবিলোঁ গুৱাহাটী মহানগৰীত নিশাৰ ভাগত চাইকেল চলাওঁ, যিহেতু আজি 5 বছৰমান চাইকেলে চলোৱা নাই আৰু মোৰ গাড়ীখনো অকণমান বেয়া হৈ আছে। ভাবিলোঁ অলপ চাইকেলে চলাওঁ। লগৰ এজনৰ চাইকেল এখন পালোঁ। বলকচোন বাৰু যাওঁ, পাৰোঁ কি নোৱাৰোঁ চাওঁ চাইকেল চলাবলৈ। বলক চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এয়া গাইজ, এয়া নিশাৰ ভাগত মই এনেকৈ চাইকেল চলাই আছোঁ, কিন্তু ভয় লাগে কাষেদি যি ৰকম গাড়ীবোৰ যায় ন। সকলোৱে গাড়ী লৈ যাই আছে আৰু মই এনেকৈ চাইকেল চলাই গৈ আছোঁ মোৰ ৰুমলৈ। চাওক ৰাতিৰ ডাউন টাউন, এয়া গুপ্তা ক'ত আগত আহিবা তাতে। এয়া মই আহি পালোঁ MLA হোষ্টেল, কিন্তু গাইজ এইটো বডি লৈ চাইকেল মাৰা আজি 5 বছৰ মূৰত মানে ৰাতি চাইকেল চলাইছোঁ। এটা ধুনীয়া এটা মজা লৈছোঁ বাৰু, কিন্তু বহুত ভাগৰ লাগিছে। চাইকেলখন হ'ল 22 ইঞ্চি আৰু মোক লাগে আপোনাৰ 24 ইঞ্চি। মানে প্ৰব্লেম এটা হৈছে, পেডেল মাৰিলে মানে আঁঠু দুটা হেণ্ডেলত লাগে। যিয়ে নহওক বাৰু, যাই থাকোঁ বাৰু। এয়া চাওক MLA হোষ্টেল, অসম বিধানসভা। এইবিলাক ৰাতি চুইগি গৈ আছে আৰু মই চাইকেল লৈ গৈ আছোঁ। কিন্তু এটা ভাল লাগে, নিশা মানে গাড়ী বেছি নাথাকে, এইটো এটা খুব ভাল লাগে। খালি মানে চাইকেল এখন চলালে মানে কি হয়, মোৰ 24 ইঞ্চি লাগে এনে, আপোনাৰ আঁঠু দুটাত হেণ্ডেলডাল লাগি আছে, সেইটো প্ৰব্লেম হৈ আছে। বাকী একো নাই। এয়া এটা ধুনীয়া পৰিৱেশ, অসম বিধানসভা। এয়া চাওক এয়া চাওকচোন বাৰু, আঁঠু দুটা মানে লাগি থাকে মানে হেণ্ডেলডালত, আৰু গাড়ীবোৰো ভয় লাগে মানে যি স্পীডত চলায়। কি ক'ব গাইজ, জান মৰিছে আজি মোৰ। একো নাই, চব ঠিক হৈ যাব। এয়া দেখিছে গণেশগুৰি, আহি পাই গ'লোঁ মই গণেশগুৰি। সেই গাড়ীবিলাক দেখিছেনে, এখনে বাৰু অস্ত গৈছে বাৰু। মানে কিছুমানে ন খোজকে পাগলা মতন মোৰ কাষেদি লৈ যায়, ভয় লাগি যায় কিবা এটা। আজি ফাৰ্ষ্ট টাইম গুৱাহাটীত এনেকৈ ৰাতি 11:30 বজাত চাইকেল চলাই গৈ আছোঁ। এয়া চাওকচোন, এয়া গাইজ এনেকৈ গৈ আছোঁ মই মোৰ ৰুমলৈ। এয়া ৰাতি কি আন্ধাৰ মুন্ধাৰ ভয় লগা পৰিস্থিতি। এয়া চাওক পৰিলো দে। এয়া